নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসাম জিকে ইনচাইটলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালদৰে পঢ়া শুনাবিলাক কৰি আছে, কাৰণ নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ নিৰ্বাচনৰ পাছতে আমাৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব। আপোনালোকে যিসকলে বৰ্তমান সময়ত ADA 3.0 কাৰণে প্ৰস্তুতি চলাই আছে, অসম আৰক্ষীৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যিসকলে APSC কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকে নিশ্চয় গম পায় যে নিৰ্বাচনৰ পাছত আমাৰ যিবিলাক এক্সাম আছে, এই এক্সামৰ নটিফিকেশ্যনবিলাক ওলোৱা আৰম্ভ হ'ব আৰু তাৰ লগতে লাহে লাহে পৰীক্ষাবিলাকো অনুষ্ঠিত হ'ব। গতিকে আপোনালোক সকলোৱে ভালদৰে পঢ়া শুনাবিলাক কৰি থাকক, কাৰণ নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ পাছতে গোটেই পৰীক্ষাসমূহ লাহে লাহে এটা দুটাকে ষ্টাৰ্ট হোৱা আৰম্ভ হ'ব। গতিকে অলপ অলপকৈ যেতিয়া আপোনালোকে পঢ়ি থাকিব, তেতিয়ালৈকে আপোনালোকৰ যিবিলাক কনচেপ্ট আছে, সেই কনচেপ্টবিলাকো লাহে লাহে ক্লিয়াৰ হৈ গৈ থাকিব। আৰু আপোনালোকে নিশ্চয় গম পায় যে লাষ্ট আমাৰ যিটো ADA 2.0 আছিলে বা আমাৰ অসম আৰক্ষীৰ যিবিলাক পৰীক্ষা আছিলে, এই পৰীক্ষাবিলাক লাষ্ট আমাৰ বহুত বেছি টাফ আহিছিলে। আৰু আপোনালোকে যদি চাই এইবাৰো তাতকৈ বেছি অলপ টাফ হৈ যাব, ঠিক আছে। আৰু তাৰ লগতে আপোনালোকে যদি চাই লাষ্ট টাইমত যিমান কেণ্ডিডেট আছিলে, এইবাৰ সেই কেণ্ডিডেটৰ পৰিমাণটো অলপ বাঢ়িব। গতিকে নিশ্চয় এইবাৰ আমাৰ যিটো প্ৰতিযোগিতা আছে, সেই প্ৰতিযোগিতাটো আগতকৈ বহু পৰিমাণে বাঢ়ি যাব। গতিকে আশা কৰিছোঁ ভালদৰে আপোনালোকে পঢ়ি থাকক আৰু নেক্সট যিটো আপোনালোকৰ ADA 3 বা অসম আৰক্ষী বা যিকোনো ধৰণৰ এটা প্ৰতিযোগিতামূলক পৰীক্ষা ক্লিয়াৰ কৰি এটা চৰকাৰী চাকৰি লোৱাৰ যিটো সপোন, সেই সপোনটো যাতে আপোনালোকৰ বাস্তৱত ৰূপান্তৰ হয়, ঠিক আছে। তেতিয়াহ'লে আমি বেছি পলম নকৰি আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আজি ক্লাছত আমি মেইনলি আলোচনা কৰিম আপোনালোকৰ আসাম জিকে এটা পাৰ্ট হৈছে অসমৰ প্ৰথম, ঠিক আছে। গতিকে এই অসমৰ প্ৰথমতনো আমি কেনেকুৱা ধৰণৰ বিষয় আলোচনা কৰিম বা অসমৰ প্ৰথমৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, সেই সকলোবোৰ কথা আজি ক্লাছত আমি ডিছকাছ কৰিম। আশা কৰিছোঁ আপোনালোকে আমাৰ ক্লাছটো কৰি ভাল পাব। আৰু যিসকলে বৰ্তমান সময়লৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ, ঠিক আছে। অ'কে, এইখিনিতে আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ যে যিসকলে বৰ্তমান সময়লৈকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰা নাই আৰু লগতে আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰা নাই, তেওঁলোক সকলোকে আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ, কাৰণ তেওঁলোকে তাত PDF বিলাক পাই থাকিব। আৰু আজি এই ক্লাছটোৰ গোটেই PDFটো তেওঁলোকে সেই হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম চেনেলত পাই যাব। আপোনালোকে স্কেন কৰি আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। অ'কে, ঠিক আছে। এই হোৱাটছএপ গ্ৰুপ এণ্ড টেলিগ্ৰাম চেনেলৰ লিংকসমূহো আমি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ক্লিক কৰিও আপোনালোকে জইন হ'ব পাৰিব। নেক্সট আমি যদি চাওঁ আমাৰ এই যিটো ফাৰ্ষ্ট ইন আসাম বা অসমৰ প্ৰথম, তাত আমি কেনেকুৱা ধৰণৰ বিষয় পঢ়িব লাগিব। আমাৰ প্ৰথমটো হৈছে যে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ হাই কোৰ্ট অফ আসাম, অৰ্থাৎ ইয়াত কোৱা হৈছে যে অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিলে। ইয়াত কিন্তু অসমীয়া শব্দটো হ'ব লাগিব, অসমীয়া বা ফাৰ্ষ্ট আছামিছ হয় আচলতে, সেইটো টাইপিং কৰোঁতে অলপ মিষ্টেক হ'ল, সেই বস্তুটো আপোনালোকে চাই ল'ব। চ' ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ হাই কোৰ্ট অফ আসাম, কিয়নো সেই সময়ছোৱাত আমাৰ গুৱাহাটী হাইকোৰ্টৰ নামটো আচলতে হাইকোৰ্ট অফ আসাম বা অসম উচ্চ ন্যায়ালয় বুলি আছিলে। গতিকে অসম উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ বুলি সুধিছে, ঠিক আছে। চ' আমি যদি চাওঁ অসম উচ্চ ন্যায়ালয়ৰ প্ৰথমজন আমাৰ অসমীয়া ন্যায়াধীশ বুলি ক'লে আমাৰ আনচাৰ কি হ'ব। চ' আমি যদি চাওঁ তেখেতৰ নামটো হৈছে আমাৰ হলিৰাম ডেকা, ঠিক আছে। চ' হলিৰাম ডেকা হৈছে আমাৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ গুৱাহাটী হাইকোৰ্টৰ। চ' হলিৰাম ডেকা কিন্তু কেৱল এজন ন্যায়াধীশ নহয়, তাৰ লগতে কিন্তু আমি তেখেতক এজন লেখক হিচাপে, সুলেখক হিচাপে আমি ক'ব পাৰোঁ। চ' তেখেত এজন লেখক আছিলে। চ' তেখেতৰ যিবিলাক লেখনি, সেই লেখনিৰ ক্ষেত্ৰত আমি মেইনলি চাব লাগিব দুখন, এখন হৈছে আমাৰ আলুকালৈ চিঠি আৰু এখন হৈছে আমাৰ জটকিন চিট। গতিকে মনত ৰাখি ল'ব, প্ৰশ্ন সুধিব পাৰে যে আলুকালৈ চিঠি কোনে লিখিছিলে। আলুকালৈ চিঠি লিখিছিলে আপোনাৰ হলিৰাম ডেকা, বা কোনো সুধিব পাৰে জটকিন চিট কোনে লিখিছিলে, হলিৰাম ডেকা। গতিকে যেতিয়াই আলুকালৈ চিঠিৰ পৰা প্ৰশ্ন সুধিব, যেতিয়াই জটকিন চিট পত্ৰৰ পৰা প্ৰশ্ন সুধিব, গতিকে ফাৰ্ষ্ট ইন আসাম মানে কেৱল এইটো নহয় যে প্ৰথম কোন আছিলে বুলি আপোনাক প্ৰশ্ন সুধিব। গতিকে প্ৰথম যিজন আছিলে, গতিকে ধৰি লৈছো যে প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ হলিৰাম ডেকা। গতিকে প্ৰশ্নটো এইটো নুসুধিব পাৰে যে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে, ঠিক আছে, সেইটোতো হলিৰাম ডেকা, সকলোৱে জানিব, সেই বুলি নুসুধিব পাৰে। কিন্তু তাৰ ৰিলেটেড যেনেকৈ আলুকালৈ চিঠি কোনে লিখিছিলে, জটকিন চিট কোনে লিখিছিলে, চ' এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। গতিকে এইটোও কিন্তু আপোনালোকৰ ফাৰ্ষ্ট ইন আসামৰ আণ্ডাৰত পৰিব, কাৰণ তাৰ ৰিলেটেড কুৱেশ্যন হয়। চ' এনেকুৱাবিলাকো আমি কিন্তু ভালদৰে পঢ়িব লাগিব, ঠিক আছে। অ'কে, এইখিনিতে আমি যদি চাওঁ আমাৰ গুৱাহাটী হাইকোৰ্টৰ বিষয়ে, চ' আপোনালোকে যদি চাই গুৱাহাটী হাইকোৰ্ট আচলতে আমাৰ 1948 চনৰ 1 মাৰ্চত আমাৰ যিখন গুৱাহাটী হাইকোৰ্টৰ যিখন আইন আছিলে, সেই আইনৰ ভিত্তিত আমাৰ এখন গুৱাহাটী হাইকোৰ্টখন আৰম্ভ হৈছিলে। আৰু এই গুৱাহাটী হাইকোৰ্টখন কাৰ্যকৰী কেতিয়া হৈছিলে, আমাৰ কাৰ্যকৰী হৈছিলে 1948 চনৰ 5 এপ্ৰিলৰ পৰা, ঠিক আছে। মেইনলি আপোনালোকক সুধিব যে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, 1948 চনৰ 5 এপ্ৰিলৰ পৰা এই গুৱাহাটী হাইকোৰ্টখন কাৰ্যকৰী হৈছিলে। কিন্তু প্ৰথম পৰ্যায়ত ইয়াৰ নামটো গুৱাহাটী হাইকোৰ্ট নাছিলে, প্ৰথম পৰ্যায়ত ইয়াৰ নামটো আছিলে আমাৰ আসাম হাইকোৰ্ট। তাৰপিছত লাহেকে ইয়াৰ নামটো কি কৰা হ'ল,
অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয় আৰু তাৰ পাছত 1971 চনত আমাৰ যিটো উত্তৰ পূব অঞ্চল পুনৰ সংগঠন আইন আছিলে 1971 চনৰ এই আইনৰ ভিত্তিত আমাৰ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ নামটো সলনি কৰি গুৱাহাটী উচ্চ ন্যায়ালয় ৰখা হ'ল গতিকে প্ৰশ্ন সুধিব পাৰে যে গুৱাহাটী হাইকোৰ্ট নামটো কেতিয়াৰ পৰা অনা হৈছিলে 1971 চনৰ পৰা অনা হৈছিলে ঠিক আছে নেক্সট আমি এইখিনিতে যদি চাওঁ আমাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো আমাৰ জুৰিছডিকশ্যন অৰ্থাৎ যিটো অধিক্ষেত্ৰ এই অধিক্ষেত্ৰটো সাধাৰণতে কিমানখন ৰাজ্যক আৱৰি ৰাখিছে অৰ্থাৎ কিমানখন ৰাজ্য আমাৰ গুৱাহাটী হাইকোৰ্টৰ অধীনত পৰে চ' আমি যদি চাওঁ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আমাৰ টোটেল 4খন যেনেকৈ অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড এণ্ড মিজোৰাম চ' এইটো এটা আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে চ' এইখিনি সকলোখিনি বিষয়ে আমি চাই ল'ব লাগিব ঠিক আছে চ' আপোনালোকে ক্লাছটো 2-3 বাৰ চাব তেতিয়া আপোনালোকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব আৰু তাৰ লগতে আপোনালোকে পিডিএফটো পঢ়িব যিহেতু মই পিডিএফটো আপোনালোকৰ টেলিগ্ৰাম চেনেল এণ্ড হোৱাটছএপত গ্ৰুপত মই দি দিম ঠিক আছে অ'কে নেক্সট আমি যদি চাওঁ নেক্সট সুধিব পাৰে ফাৰ্ষ্ট জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ফ্ৰম আছাম চ' আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশ প্ৰশ্নটো সুধিছে ঠিক আছে উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশ কোন হয় চ' আমি যদি চাওঁ তেখেতৰ নামটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী চ' উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশ হৈছে পাৰ্বতী কুমাৰ গোস্বামী কিন্তু এইখিনিতে বহুত ছাত্ৰ ছাত্ৰীৰ অলপ খেলি মেলি হয় তেওঁলোকে কেতিয়াবা কি হয় উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ এই দুটাত খেলি মেলি হয় যেতিয়া আপোনালোকক প্ৰশ্ন সুধিব উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ তেতিয়াহ'লে আপোনালোকৰ আনচাৰ পাৰ্বতী কুমাৰ গোস্বামী হ'ব কিন্তু যদি আপোনালোকক প্ৰশ্নটো সোধে যে আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ তেতিয়াহ'লে আপোনালোকৰ আনচাৰ কি হ'ব চ' তেতিয়াহ'লে আমাৰ আনচাৰটো হ'ব ৰঞ্জন গগৈ ঠিক আছে চ' ইয়াত চব ইয়াত আপোনালোকৰ কি মেনশ্যন কৰা আছে ইয়াত আপোনালোকৰ মুখ্যটো মেনশ্যন কৰা আছে কিন্তু ইয়াত কিন্তু আপোনালোকৰ মুখ্য মেনশ্যন কৰা নাই বা চিফ শব্দটো মেনশ্যন কৰা নাই চ' যেতিয়াই আপোনাৰ চিফ জাষ্টিচ বা চিফ শব্দটো মেনশ্যন কৰিব বা মুখ্য শব্দটো মেনশ্যন কৰিব সুপ্ৰিম কোৰ্টৰ ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ তেতিয়াহ'লে আনচাৰ কি হ'ব ৰঞ্জন গগৈ আৰু যেতিয়া চিফ শব্দটো মেনশ্যন নকৰিব তেতিয়া আপোনালোকৰ আনচাৰ হ'ব পাৰ্বতী কুমাৰ গোস্বামী ঠিক আছে অ'কে চ' অসমৰ পৰা যোৱা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন হ'ব পাৰ্বতী কুমাৰ গোস্বামী কিন্তু যেতিয়াই মুখ্য শব্দটো বা চিফ শব্দটো ব্যৱহাৰ কৰিব তেতিয়া আনচাৰ হ'ব ৰঞ্জন গগৈ চ' পাৰ্বতী কুমাৰ গোস্বামীৰ পৰাতো বেলেগ প্ৰশ্ন নুসুধে পাৰ্বতী কুমাৰ গোস্বামীৰ পৰা সুধিলে কেৱল এটাই সুধিব পাৰে যে অসমৰ পৰা উচ্চতম ন্যায়ালয়লৈ যোৱা প্ৰথমজন অসমীয়া ন্যায়াধীশ কোন আছিলে পাৰ্বতী কুমাৰ গোস্বামী এইটোৱে সুধিব তাৰ বাহিৰে বেলেগ নুসুধে কিন্তু আমি যদি চাওঁ ৰঞ্জন গগৈদেৱৰ পৰা বেলেগ বেলেগ প্ৰশ্ন সুধিব পাৰে যেনেকৈ সুধিব পাৰে যে আমাৰ ৰঞ্জন গগৈ এইটোতো সুধিবই যে আমাৰ অসমৰ পৰা উচ্চতম ন্যায়ালয়লৈ যোৱা প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ কোন হয় ৰঞ্জন গগৈ হয় কিন্তু সুধিব পাৰে যে তেখেত কিমান নম্বৰ মুখ্য ন্যায়াধীশ আছিলে চ' আমি যদি চাওঁ ৰঞ্জন গগৈদেৱ 46 নম্বৰ জন চিফ জাষ্টিচ আছিলে আমাৰ ইণ্ডিয়াৰ এণ্ড আৰু এটা প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে যে ৰঞ্জন গগৈদেৱৰ এখন অট'বায়'গ্ৰাফী আছিলে এখন আত্মজীৱনী আছিলে গতিকে এই আত্মজীৱনীখনৰ নামটো সুধিব পাৰে চ' ৰঞ্জন গগৈদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে জাষ্টিচ ফৰ দি জাজেছ ঠিক আছে চ' সকলোৱে ভালদৰে মনত ৰাখি ল'ব ৰঞ্জন গগৈদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে জাষ্টিচ ফৰ দি জাজেছ অ'কে ঠিক আছে নেক্সট আমাৰ টপিকটো হৈছে ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম অৰ্থাৎ আমাৰ অসমৰ পৰা যোৱা নিৰ্বাচন আয়োগৰ প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচনী আয়ুক্ত কোন হয় চ' তেখেতৰ নামটো হৈছে হৰিশংকৰ ব্ৰহ্ম আৰু হৰিশংকৰ ব্ৰহ্ম হৈছে আমাৰ নিৰ্বাচনী আয়োগৰ 19তম মুখ্য নিৰ্বাচনী আয়ুক্ত ঠিক আছে চ' এই বস্তুটো এইটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' কুৱেশ্যন আহিব পাৰে আমাৰ নিৰ্বাচনী আয়োগৰ প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচনী আয়ুক্ত কোন হয় তেখেতৰ নামটো হৰিশংকৰ ব্ৰহ্ম এণ্ড হৰিশংকৰ ব্ৰহ্ম হৈছে আমাৰ 19তম মুখ্য নিৰ্বাচনী আয়ুক্ত ঠিক আছে অ'কে নেক্সট ইয়াৰ ৰিলেটেড যদি আমি কিছুমান কুৱেশ্যন চাওঁ কাৰণ হৰিশংকৰ ব্ৰহ্ম কি আছে হৰিশংকৰ ব্ৰহ্ম হৈছে আমাৰ 19তম মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু এই যে নিৰ্বাচনী আয়ুক্ত তেওঁ কি হয় তেওঁ আমাৰ নিৰ্বাচন আয়োগৰ এজন মুখ্য নিৰ্বাচনী আয়ুক্ত গতিকে এই নিৰ্বাচন আয়োগখন কোনটো অনুচ্ছেদ বা কোনটো আৰ্টিকলৰ আণ্ডাৰত গঠন কৰা হয় সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে চ' আমি যদি চাওঁ আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 324 অৰ্থাৎ অনুচ্ছেদ 324ৰ অধীনত আমাৰ নিৰ্বাচনী আয়োগখন গঠন হয় আৰু এই নিৰ্বাচনী আয়োগৰ 19তম মুখ্য নিৰ্বাচনী আয়ুক্তজনী আছিলে আমাৰ অসমৰ তেখেতৰ নামটো হৈছে হৰিশংকৰ ব্ৰহ্ম ঠিক আছে চ' মনত ৰাখি ল'ব আৰু ইলেকশ্যন কমিশ্যন কেনেকৈ গঠন কৰে গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি যেতিয়া আমাৰ পলিটি ক্লাছবিলাক পঢ়িম চ' পলিটি ক্লাছ কৰিলে আমি তাত ভালদৰে ডিছকাছ কৰিম আৰু তাতে আমি গোটেই আৰ্টিকেলসমূহৰ বিষয়েও আলোচনা কৰিম ঠিক আছে অ'কে নেক্সট আমি যদি চাওঁ ইয়াৰ পৰা আৰু এটা প্ৰশ্ন সুধিব পাৰি যে আমাৰ ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অৰ্থাৎ আমাৰ প্ৰথমজন
মুখ্য নিৰ্বাচনী আয়ুক্ত, ইয়াত কিন্তু অসমীয়া বুলি মেনশ্যন কৰা নাই। যেতিয়া সমগ্ৰ ভাৰতৰ প্ৰথমজন, অৰ্থাৎ যেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ নিৰ্বাচনী আয়োগখন গঠন হৈছিলে, সেই নিৰ্বাচনী আয়োগৰ প্ৰথমজন নিৰ্বাচনী আয়ুক্ত কোন আছিলে? সুকুমাৰ সেন। নামটো মনত ৰাখি ল'বা। আৰু এটা প্ৰশ্ন সুধিব পাৰে যে বৰ্তমান আমাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন হয়? তেখেতৰ নামটো হৈছে জ্ঞানেশ কুমাৰ। ঠিক আছে, চ' এইখিনি প্ৰশ্ন তোমালোকে ইয়াৰ পৰা মনত ৰাখি ল'বা যে ইলেকশ্যন কমিশ্যন আমাৰ আৰ্টিকেল 324 অধীনত গঠন হয়। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে সুকুমাৰ সেন, এণ্ড বৰ্তমান ইলেকশ্যন কমিশ্যনাৰ হৈছে আমাৰ জ্ঞানেশ কুমাৰ, এণ্ড প্ৰথমজন অসমীয়া হৈছে হৰিশংকৰ ব্ৰহ্ম, তেখেত হৈছে আমাৰ 19তম মুখ্য নিৰ্বাচনী আয়ুক্ত। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ, ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে, সেইটো হৈছে আমাৰ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। চ' আমি যদি যেতিয়া চাওঁ, আমাৰ অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ, তেখেতৰ নামটো হৈছে আমাৰ বাবু বসন্ত কুমাৰ দাস। ঠিক আছে, চ' বাবু বসন্ত কুমাৰ দাস হৈছে আমাৰ অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। কিন্তু এইটোতো প্ৰশ্ন সুধিবই যে অসম বিধানসভাৰ প্ৰথমজন অসমীয়া অধ্যক্ষ কোন আছিলে? বাবু বসন্ত কুমাৰ দাস। গতিকে এই অসম বিধানসভাৰ যদি আমি ইতিহাস চাওঁ, এই ইতিহাসৰ পৰাও কিন্তু প্ৰশ্ন সুধিব পাৰে। এইটো প্ৰশ্ন আহি থাকে যে আমাৰ অসম বিধানসভাৰ প্ৰথমবাৰৰ বাবে বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে? চ' প্ৰথম বৈঠকখন আমাৰ 1937 চনৰ 7 এপ্ৰিল তাৰিখে আমাৰ মেঘালয় শ্বিলঙত হৈছিলে, কাৰণ সেই সময়ছোৱাত আমাৰ মেঘালয়খন আমাৰ অসমৰে পাৰ্ট আছিল, হয়নে? চ' আমাৰ মেঘালয় যিখন শ্বিলং বা সেই সময়ত অসমৰ যিখন শ্বিলং আছিলে, এই শ্বিলঙত 1937 চনৰ 7 এপ্ৰিল তাৰিখে আমাৰ অসম বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে। আৰু সেই সময়ছোৱাত যেতিয়া আমাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে, সেই সময়ছোৱাত কিন্তু আমাৰ সদস্য সংখ্যা কিন্তু 126 জন নাছিলে। তেতিয়া সদস্য সংখ্যা আছিলে আমাৰ 108 জন। আজি তাৰিখত আমাৰ 126 জন সদস্য আছে অসম বিধানসভাত, কিন্তু যেতিয়া 1937 চনত যেতিয়া 7 এপ্ৰিল তাৰিখে আমাৰ শ্বিলঙত অধিৱেশন অনুষ্ঠিত হৈছিলে, তেতিয়া 108 জন সদস্য আছিলে। এণ্ড তাৰ পাছত 1972 চনৰ পৰা এই সদস্য সংখ্যা আমাৰ 126 জন আছে। ঠিক আছে, 126 জন আছে। আৰু তাৰপিছত আমাৰ যেতিয়া নেক্সট আমাৰ 2027 চনত যেতিয়া ডিলিমিটেশ্যন হ'ব, ডিলিমিটেশ্যনৰ পাছত এই যিটো 126 জন সদস্য, এই 126 জন সদস্যৰ পৰা এই নাম্বাৰটো কিন্তু লাহে লাহে আমাৰ বাঢ়ি যাব। ঠিক আছে, চ' এইখিনি বস্তু আপোনালোকে মনত ৰাখিব। অৰ্থাৎ নেক্সট ইয়েৰ যেতিয়া আপোনালোকে এক্সাম দিব, যদি এক্সামটো যদি আপোনালোকৰ ডিলিমিটেশ্যনৰ পাছত হয়, তেতিয়াহ'লে এই নাম্বাৰটো কিন্তু 126 নাথাকে, এই নাম্বাৰটো 126ৰ পৰা বাঢ়ি যাব। ঠিক আছে, এইখিনি বস্তু আপোনালোকে মনত ৰাখি ল'ব। নেক্সট এইখিনিতে আমি যদি চাওঁ, আমাৰ স্পীকাৰ কোন হয়? বিশ্বজিৎ দৈমাৰী। ডেপুটি স্পীকাৰ কোন হয়? আমাৰ নোমল মমিন। বা লিডাৰ অফ দ্য হাউচ আমি যদি চাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু লিডাৰ অফ দ্য অপজিশ্যন হৈছে দেৱব্ৰত শইকীয়া। চ' আজিৰ তাৰিখততো এইখিনি আছে, বাট নিৰ্বাচনৰ পাছত এতিয়া যিহেতু আমাৰ নিৰ্বাচনৰ বতৰ হৈ আছে, হয়নে? চ' নিৰ্বাচন চলি আছে, গতিকে নিৰ্বাচনৰ পাছত এই যিসকল আছে, হয়তো ক'ৰবাত এইখিনি সাল সলনি হ'ব পাৰে। চ' আপোনালোকে নিৰ্বাচনৰ পাছত এইখিনি বস্তু চাই ল'ব এবাৰ। নেক্সট এইখিনিতে আপোনালোকৰ এটা বস্তু সুধিব পাৰে যে আমাৰ অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী কোন আছিলে? চ' আমাৰ ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ডী কোন আছিলে আমাৰ অসমৰ? চ' আমি যদি চাওঁ তেখেতৰ নামটো হৈছে আমাৰ ভোগেশ্বৰ বৰুৱা। চ' এইটো প্ৰশ্নটো প্ৰথম কথা আপোনালোকক ডাইৰেক্ট এনেকে নুসুধে যে ফাৰ্ষ্ট অৰ্জুন বঁটা পোৱা অসমীয়াজন কোন হয়, এইটো প্ৰশ্ন নুসুধে। ঠিক আছে, এইটো সকলোৱে জানে ভোগেশ্বৰ বৰুৱা, কিন্তু আপোনালোকক তাৰ ৰিলেটেড সুধিব পাৰে। যেনেকৈ সুধিব পাৰে যে ভোগেশ্বৰ বৰুৱাদেৱে প্ৰথমবাৰ বাবে যেতিয়া গ'ল্ড মেডেল পাইছিলে এছিয়ান গেমছত, চ' সেই এছিয়ান গেমছখন কেতিয়া অনুষ্ঠিত হৈছিলে বা ক'ত অনুষ্ঠিত হৈছিলে? চ' আমি যদি চাওঁ 1966 আমাৰ যিখন থাইলেণ্ডৰ বেংককত যিখন আমাৰ এছিয়ান গেমছ অনুষ্ঠিত হৈছিলে, সেই এছিয়ান গেমছৰ যিটো আমাৰ 800 মিটাৰ দৌৰ আছিলে, এই 800 মিটাৰ দৌৰত তেখেতে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলে। ঠিক আছে, আৰু তাৰ পাছত যিটো আমাৰ 1970 চনৰ যিটো এছিয়ান গেমছ আছিলে, এই এছিয়ান গেমছতো তেখেতে 4x400 মিটাৰ যিটো ৰিলে আছিলে, এই ৰিলে দৌৰতো তেখেতে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিলে। চ' এইখিনি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি ল'ব। চ' মেইনলি আপোনালোকে থাইলেণ্ডৰ বেংককত যিটো এছিয়ান গেমছ আছে 1966, য'ত ভোগেশ্বৰ বৰুৱাদেৱে 800 মিটাৰ যিটো মিটাৰ দৌৰ আছিলে, তাত তেখেতে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলে। আমি যদি চাওঁ তেখেতৰ যিটো জন্মদিন, এই জন্মদিনটো আমি কি হিচাপে উদযাপন কৰোঁ? তেখেতৰ জন্মদিনটো আমি অভিৰুচি স্পৰ্টছ ডে, অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আমি উদযাপন কৰোঁ তেখেতৰ জন্মদিনটো। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ হ'ব পাৰে, কেতিয়া উদযাপন কৰোঁ? 3 ছেপ্টেম্বৰ তাৰিখে। অ'কে, নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট ফিমেল অৰ্জুনা এৱাৰ্ডী অফ আছাম। চ' আমাৰ অৰ্জুন বঁটা প্ৰাপ্ত প্ৰথমগৰাকী মহিলা কোন আছিলে? চ' ইয়াৰ আগত আমি কি পাইছিলোঁ? অৰ্জুন বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া পাইছিলোঁ, কিন্তু তাত আমাৰ ওমেন শব্দটো মেনশ্যন কৰা নাছিলে, গতিকে ইয়াত আমাৰ ওমেন শব্দটো বা মহিলা বুলি আমাৰ মেনশ্যন কৰি দিছে। গতিকে যেতিয়া আমাৰ মহিলা বুলি মেনশ্যন কৰি দিছে, তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব? তেতিয়াহ'লে আমাৰ আনচাৰটো হ'ব মনালিছা বৰুৱা মেহতা। চ' মনালিছা বৰুৱা মেহতা আমাৰ অসমৰ এগৰাকী টেনিছ প্লেয়াৰ হয়। চ' তেখেতে 1987ত আমাৰ অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছিলে। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ, আমাৰ ফাৰ্ষ্ট আছাম ভেলী লিটাৰী এৱাৰ্ড উইনাৰ কোন আছিলে? চ' আমাৰ অসমৰ প্ৰথম অসম ভেলী সাহিত্য বঁটা বিজয়ী
প্ৰাপ্ত কোন আছিলে তেখেতৰ নামটো হৈছে আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া সো তেখেতৰ নামটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া গতিকে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ পৰা কিন্তু প্ৰশ্ন বহুত ভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে সো আমি যদি চাওঁ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ অসমৰ এজন বিশিষ্ট উপন্যাসিক আছিলে চুটি গল্পকাৰ আছিলে সম্পাদক আছিলে আৰু চলচ্চিত্ৰ পৰিচালক আছিলে আমি যদি চাওঁ তেখেতে আমাৰ প্ৰান্তিক নামৰ এখন আলোচনী সম্পাদনা কৰি উলিয়াইছিলে তেখেতে এখন শিশু আলোচনী সফুৰা নামৰ এখন আলোচনী সম্পাদনা কৰি উলিয়াইছিলে আমাৰ যিখন প্ৰান্তিক সো প্ৰান্তিকখন সেই যেতিয়া আৰম্ভ হৈছিলে সেই সময়ছোৱাত আমাৰ বৈজ্ঞানিক যিবিলাক চিন্তাধাৰা আমাৰ সমাজৰ ক্ষেত্ৰত এই প্ৰান্তিকৰ অৱদান কিন্তু কোনেও নুই কৰিব নোৱাৰি এণ্ড তাৰ পাছত তেখেতে যিখন আমাৰ শিশু আলোচনী আছিলে এই শিশু আলোচনীখনো কিন্তু সফুৰা নামৰ যিখন আলোচনী এই আলোচনীখনো বহুত বেছি পপুলাৰিটি পাবলৈ সক্ষম হৈছিলে সেই সময়ছোৱাত সো তেখেতৰ দুখন আলোচনী আছে এখন প্ৰান্তিক এখন সফুৰা নেক্সট আমি যদি চাওঁ এই ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেখেতে প্ৰথম কথাটো হৈছে তেখেতে টোটেল 8খন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে এই 8খন চলচ্চিত্ৰৰ ভিতৰত কিন্তু তেখেতে 7খন চলচ্চিত্ৰৰ কাৰণে তেখেতে ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিলে ঠিক আছে 8খন চলচ্চিত্ৰ নিৰ্মাণ কৰিলে তাৰে কিন্তু 7খনৰ কাৰণে চলচ্চিত্ৰৰ বাবে তেখেতে ৰজত কমল বঁটা পালে তাৰ পাছত তেখেতে 1976ত তেখেতে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে 2001 চনত তেখেতে পদ্মশ্ৰী বঁটা পালে আৰু 1990 চনত তেখেতে আমাৰ আসাম ভেলী লিটাৰী এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে সো এই সকলোখিনি কিন্তু আপোনালোকৰ ইম্পৰ্টেণ্ট ভাবে ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে প্ৰথমতে কি পালে তেখেতে প্ৰথমে সাহিত্য একাডেমী পালে তাৰপিছত পদ্মশ্ৰী পালে ঠিক আছে তাৰ লগতে তেওঁ আসাম ভেলী লিটাৰী এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে এণ্ড আমি যদি তেখেতৰ সৃষ্টিৰাজিসমূহ চাওঁ যেনেকৈ আমি অসমীয়াৰ সৃষ্টিসমূহ যেনেকৈ হ'ব পাৰে সন্ধ্যা ৰাগ অনিৰ্বাণ অগ্নিস্নান কলাহল সাৰথি আৱৰ্তন ইতিহাস ঠিক আছে এই কেইখন হৈছে তেখেতৰ অসমীয়া চলচ্চিত্ৰ আৰু অসমীয়া চলচ্চিত্ৰ সন্ধ্যা ৰাগৰ বাবে তেখেতে ৰজত কমল বঁটা পাইছিলে 1977ত অনিৰ্বাণৰ বাবে তেখেতে 1981ত ৰজত কমল পাইছিলে অগ্নিস্নানৰ কাৰণে তেখেতে 1985ত ৰজত কমল পাইছিলে 1988ত তেখেতে কলাহলৰ কাৰণে ৰজত কমল পালে 1992ত তেখেতে সাৰথিৰ কাৰণে ৰজত কমল পালে 1994ত তেখেতে আৱৰ্তনৰ কাৰণে ৰজত কমল পালে আৰু 1996ত তেখেতে ইতিহাসৰ কাৰণে ৰজত কমল পালে আৰু তাৰ পাছত তেখেতে এখন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে যাৰ নাম হৈছে কাল সন্ধিয়া এণ্ড তেখেতৰ গুৰুত্বপূৰ্ণ উপন্যাস কেইখন হৈছে অন্তৰীপ ৰম্যভূমি আৰু আতংকৰ শেষত চ' কেতিয়াবা আপোনালোকক সুধিব পাৰে যে ৰম্যভূমি কোনে লিখিছিলে আতংকৰ শেষত কোনে লিখিছিলে অন্তৰীপ কোনে লিখিছিলে চ' এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহি থাকে এণ্ড ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা কিন্তু কুৱেশ্যনছ আপোনালোকে দেখিবলৈ পাব এক্সাম ঠিক আছে ওকে নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ অৰ্থাৎ অসমৰ প্ৰথম অসমীয়া বাতৰি কাকতখন কি চ' আমি সকলোৱে জানো অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকত অৰুণোদয় বুলি সকলোৱে জানো গতিকে ইয়াৰ পৰা এই প্ৰথম অসমীয়া বাতৰি কাকত কি হয় সেইটো প্ৰশ্ন আপোনালোকক নুসুধে ঠিক আছে আপোনালোকক প্ৰশ্ন কি সুধিব মই কৈ আছো আমি যদি চাওঁ অৰুণোদয়খন হৈছে আমাৰ অসমৰ প্ৰথমখন অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী আছিলে যিখন 1846ত শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিলে এণ্ড এই অৰুণোদয় মাধ্যমেৰে আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱাৰ দৰে বিশিষ্ট সাহিত্যিকৰ কিন্তু আমি উত্থান দেখিবলৈ পাইছিলো এই অৰুণোদয়ৰ মাধ্যমেৰে গতিকে এই অৰুণোদয়খন এনেকুৱা এখন আলোচনী আছিলে বা এনেকুৱা এখন বাতৰি কাকত আছিলে যি বাতৰি কাকতে আমাৰ সেই সময়ছোৱাত আমাৰ যিসকল সাহিত্যিক আছিলে সেই সাহিত্যিকসকলৰ যিবিলাক লেখনি আছিলে সেই লেখনিসমূহৰ মাধ্যমেৰে তেওঁলোকক জনসাধাৰণৰ মাজত যাতে তেওঁলোক সোমাই যাব পাৰে সেই ক্ষেত্ৰত কিন্তু এই অৰুণোদয়ৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আছিলে আমি যদি চাওঁ অৰুণোদয়ৰ পৰা এটা প্ৰশ্ন সুধিব পাৰে যে প্ৰথম কথা হৈছে অৰুণোদয়ৰ প্ৰতিষ্ঠাপক কোন আছিলে ডক্টৰ নাথান ব্ৰাউন আছিলে 1846ত শিৱসাগৰ বাপ্তিষ্ট মিছনাৰী প্ৰেছত প্ৰকাশ পাইছিলে এই অৰুণোদয় আলোচনীখন চ' ইয়াৰ পৰা এটা প্ৰশ্ন সুধিব পাৰে যে অৰুণোদয় আলোচনীখনৰ টেগলাইন কি আছিলে এইটো কিন্তু ইম্পৰ্টেণ্ট চ' আমি অৰুণোদয় আলোচনীখনৰ টেগলাইনটো হৈছে দি অৰুণোদয় মান্থলি পেপাৰ ডিভটেড টু ৰিলিজিয়ন চায়েন্স এণ্ড জেনেৰেল ইণ্টেলিজেন্স ঠিক আছে চ' এই বস্তুটো মনত ৰাখি ল'ব অৰুণোদয় আলোচনীখনৰ টেগলাইন হৈছে অৰুণোদয় মান্থলি পেপাৰ ডিভটেড টু ৰিলিজিয়ন চায়েন্স এণ্ড জেনেৰেল ইণ্টেলিজেন্স এণ্ড 1883ত যেতিয়া আমাৰ এই গোটেই প্ৰেছ আছিলে শিৱসাগৰ যিটো বাপ্তিষ্ট মিছনাৰী প্ৰেছ এই প্ৰেছটো বিক্ৰী কৰি দিয়া হ'ল আৰু বিক্ৰী কৰি দিয়াৰ পাছতে আমাৰ অৰুণোদয় আলোচনীখনো প্ৰকাশ বন্ধ হৈ পৰে ঠিক আছে অ'কে নেক্সট আমি যদি চাওঁ এইখনটো হৈছে আমাৰ শিৱসাগৰৰ পৰা প্ৰকাশ পোৱা আলোচনী ঠিক আছে অৰুণোদয়খন আমাৰ হৈছে আমাৰ প্ৰথমখন অসমীয়া আলোচনী যিখন শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিলে কিন্তু প্ৰশ্নটো যদি আপোনালোকক সোধে যে গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন আলোচনী কি আছিলে বা প্ৰথমখন নিউজ পেপাৰ কি আছিলে তেতিয়াহ'লে আনচাৰটো কি হ'ব তেতিয়াহ'লে আপোনালোকৰ আনচাৰটো হ'ব অসম মিহিৰ চ' আমাৰ অসম মিহিৰখন হৈছে আমাৰ গুৱাহাটীৰ পৰা প্ৰকাশিত হোৱা অসমৰ প্ৰথমখন বাতৰি কাকত আৰু এই বাতৰি কাকতখন আমাৰ 1872ত গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিলে ঠিক আছে চ' এইটো এটা ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে মনত ৰাখি ল'ব নেক্সট এইখিনিতো হৈছে আমাৰ ডেইলি নিউজ পেপাৰ নাছিলে যদি আপোনালোকক প্ৰশ্নটো সোধে যে আমাৰ অসমৰ প্ৰথমখন ডেইলি নিউজ পেপাৰ কি তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট আনচাৰ কি হ'ব দৈনিক বাতৰি চ' দৈনিক বাতৰি এইটোতো সকলোৱে জানে কিন্তু দৈনিক বাতৰিখন আমাৰ কেতিয়া প্ৰকাশ পাইছিলে 1935 চনৰ 12 আগষ্ট তাৰিখে আৰু এই কাকতখন প্ৰকাশ পাইছিলে আমাৰ যোৰহাট জিলাৰ যিটো আমাৰ ঠেঙাল
ভৱন নামৰ গাঁৱৰ পৰা প্ৰকাশ পাইছিলে আৰু এই বাতৰিকাখন প্ৰকাশক আছিলে আমাৰ চাহ উদ্যোগপতি শিৱপ্ৰসাদ বৰুৱা আৰু কাকতখনৰ সম্পাদক আছিলে আমাৰ বিশিষ্ট সাহিত্যিক নীলমণি ফুকন। চ' এইখিনি বস্তু কিন্তু আপোনালোকে পইণ্টখিনি কিন্তু আপোনালোকে মনত ৰাখি ল'ব। চ' মই য'তে আণ্ডাৰলাইন কৰিছোঁ সেই বস্তুখিনি আপোনালোকে কপিত কিন্তু লিখি ল'ব, ঠিক আছে, কাৰণ ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট ভাৰত ৰত্ন এৱাৰ্ডি অফ আছাম। চ' আমাৰ অসমৰ প্ৰথমজন ভাৰতৰত্ন কোন আছিলে? চ' অসমৰ প্ৰথমজন ভাৰতৰত্ন আছিলে আমাৰ গোপীনাথ বৰদলৈ। 1999 চনত তেখেতে পাইছিলে। এণ্ড অসমৰ পৰা আমাৰ বৰ্তমান সময়লৈকে দুজনক ভাৰতৰত্ন দিয়া হৈছে। এজন হৈছে গোপীনাথ বৰদলৈ আৰু শেষৰজন হৈছে ভূপেন হাজৰিকা। চ' এই দুজনকে বৰ্তমান সময়ত আমাৰ ভাৰতৰত্ন দিয়া হৈছে অসমীয়া ব্যক্তিক। এণ্ড আমি যদি চাওঁ লাষ্ট 2024 চনত আমাৰ টোটেল কিমানজনক ভাৰতৰত্ন বঁটা দিয়া হ'ল? চ' তেওঁলোক টোটেল 5জনক দিয়া হৈছিলে। এজন হৈছে আমাৰ MS স্বামীনাথন, নেক্সট হৈছে আমাৰ LK আদৱানী, তাৰপিছত চৌধুৰী চৰণ সিং, PV নৰসিম্হা ৰাও আৰু হৈছে আমাৰ কৰ্পূৰী ঠাকুৰ। চ' এওঁলোক কোন আছিলে? আমি যদি চাওঁ MS স্বামীনাথন। চ' আমি সকলোৱে জানো আমাৰ ভাৰতৰ যিটো সেউজ বিপ্লৱ, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি আমি কাক কওঁ? MS স্বামীনাথনক কওঁ। LK আদৱানী কোন আছিলে? LK আদৱানী হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন শীৰ্ষ নেতা হৈছে আমাৰ LK আদৱানী। এণ্ড চৌধুৰী চৰণ সিং আছিলে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। PV নৰসিম্হা ৰাও আছিলে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। এণ্ড কৰ্পূৰী ঠাকুৰ হৈছে আমাৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। চ' এইখিনি কিন্তু আপোনালোকে ভালদৰে কিন্তু মনত ৰাখি ল'ব, ঠিক আছে। চ' এই 5জনক লাষ্ট আমাৰ 2024 চনত ভাৰতৰত্ন বঁটাটো প্ৰদান কৰা হৈছিলে, ঠিক আছে। অ'কে, নেক্সট আমি যদি চাওঁ অসমৰ প্ৰথম অসমীয়া চাহ উদ্যোগপতি কোন আছিলে? চ' আমাৰ অসমৰ প্ৰথম অসমীয়া চাহ উদ্যোগপতি বুলি আমি যদি চাওঁ তেতিয়াহ'লে কাৰেক্ট আনচাৰ কি হ'ব? মণিৰাম দেৱান। চ' মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিলে আমাৰ মণিৰাম দত্ত বৰুৱা। চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিব পাৰে যে মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিলে? মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিলে মণিৰাম দত্ত বৰুৱা। এণ্ড মণিৰাম দেৱানৰ জন্ম কেতিয়া হৈছিলে? 1806 চনৰ 17 এপ্ৰিল তাৰিখে অসমৰ শিৱসাগৰ জিলাৰ যিখন আমাৰ চাৰিং গাঁও আছিলে, এই চাৰিং গাঁৱত আচলতে মণিৰাম দত্ত বৰুৱাৰ জন্ম হৈছিলে। এণ্ড পাছৰ পৰ্যায়ত তেখেতে আমাৰ আহোম ৰজা পুৰন্দৰ সিংহ, চ' আহোম ৰজা পুৰন্দৰ সিংহৰ এজন পৰামৰ্শদাতা হিচাপে তেখেতে কাম কৰিছিলে, ঠিক আছে। এণ্ড এই মণিৰাম দত্ত বৰুৱাকে আমি মণিৰাম দেৱান বুলি কওঁ, ঠিক আছে। অ'কে, চ' আমি যদি চাওঁ মণিৰাম দেৱানৰ দুখন চাহ বাগিচা আছে। এখন চাহ বাগিচা হৈছে আমাৰ যোৰহাটত আছিলে, এখন আছিলে আমাৰ শিৱসাগৰত। চ' যোৰহাটৰ যিখন চাহ বাগিচা, যোৰহাটৰ চাহ বাগিচাখনৰ নাম হৈছে আমাৰ চিনামাৰা। এণ্ড আমাৰ শিৱসাগৰ যিখন তেখেতৰ চাহ বাগিচা, এই চাহ বাগিচাখন হৈছে আমাৰ চেলুং বা চিংলো, ঠিক আছে। চেলুং বা চিংলো। এণ্ড যোৰহাটৰখন হৈছে চিনামাৰ। প্ৰশ্ন সুধিব পাৰে মণিৰাম দেৱানৰ কেইখন চাহ বাগান আছিলে? দুখন আছিলে। এখন হৈছে আমাৰ যোৰহাটৰ চিনামৰা, এখন হৈছে আমাৰ শিৱসাগৰ চেলুং। অ'কে, এণ্ড আমি যদি চাওঁ মণিৰাম দেৱানক আচলতে গ্ৰেপ্তাৰ কৰা হৈছিলে, দোষী সাব্যস্ত কৰা হৈছিলে। পিয়লি বৰুৱাৰ লগতে তেখেতক গ্ৰেপ্তাৰ কৰিছিলে। এণ্ড তাৰ পাছত 1858 26 জানুৱাৰী তাৰিখে পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক একেলগে যোৰহাট জেলত তেখেতলোকক ৰাজহুৱাভাৱে ফাঁচি দিছিলে, ঠিক আছে। চ' এইখিনি বস্তু তোমালোকে কিন্তু মনত ৰাখি ল'বা, অ'কে, ঠিক আছে। নেক্সট আমি যদি চাওঁ আমাৰ ফাৰ্ষ্ট আছামিজ প্লে টু বি ব্ৰডকাষ্ট অভাৰ অল ইণ্ডিয়া ৰেডিঅ'। চ' আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ত ব্ৰডকাষ্ট হোৱা আমাৰ প্ৰথমখন অসমীয়া নাটক কি হয়? চ' আমি যদি চাওঁ প্ৰথমখন অসমীয়া নাটক হৈছে আমাৰ বিন বৈৰাগী, ঠিক আছে। চ' বিন বৈৰাগী, চ' এই বস্তুটো কিন্তু মনত ৰাখি ল'ব দেই। এইখিনিত বহুত ছাত্ৰ ছাত্ৰী অকণমান খেলি মেলি হয়, তেওঁলোকৰ মাজত কনফিউজ হৈ যায় তেওঁলোকে অলপ। চ' যেতিয়া আপোনালোকক প্ৰশ্নটো সুধিব অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া নাটক কি? সেইখন হৈছে আমাৰ বিন বৈৰাগী, হয়নে? সেইখন হৈছে বিন বৈৰাগী। আৰু এই বিন বৈৰাগীখন কোনে লিখিছিলে? এইখন লিখিছিলে আমাৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱে, হয়নে? এইখন আমাৰ 1935 চনতে সম্প্ৰচাৰিত হৈছিলে। এইখন হৈছে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া নাটক বিন বৈৰাগী। এইটোতো সকলোৱে জানে। কিন্তু প্ৰশ্নটো সুধিব পাৰে যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ বা গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক কি আছিলে? তেতিয়াহ'লে কিন্তু আপোনালোকৰ শুদ্ধ উত্তৰটো বিন বৈৰাগী নহ'ব, তেতিয়াহ'লে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ধৰালৈ যিদিনা নামিব সৰহ, ঠিক আছে। চ' মনত ৰাখি ল'ব এইটো, ঠিক আছে। যেতিয়া আপোনালোকক সুধিব অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক, তেতিয়াহ'লে আনচাৰ হ'ব আপোনালোকৰ বিন বৈৰাগী, যিখন প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱে লিখিছিলে। এণ্ড যেতিয়া প্ৰশ্নটো সুধিব যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক বা গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক, তেতিয়াহ'লে আনচাৰ কি হ'ব? ধৰালৈ যিদিনা নামিব সৰহ। চ' মনত ৰাখি ল'ব, এখন বিন বৈৰাগী, এখন হৈছে আমাৰ ধৰালৈ যিদিনা নামিব সৰহ। চ' বিন বৈৰাগীখন কি হয়? বিন বৈৰাগীখন হৈছে আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সম্প্ৰচাৰিত। এণ্ড ধৰালৈ যিদিনা নামিব সৰহখন হৈছে আমাৰ গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড। চ' আমাৰ সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া কোন আছিলে? তেখেতৰ নামটো হৈছে আমাৰ যতীন্দ্ৰনাথ দুৱৰা। চ' যতীন্দ্ৰনাথ দুৱৰাদেৱে আমাৰ প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে। চ' তেখেতক আমি বনফুলৰ কবি বুলি কওঁ, ঠিক আছে। কিয়নো 1955 চনত যতীন্দ্ৰনাথ দুৱৰাদেৱে তেখেতৰ যিখন বনফুল নামৰ তেখেতৰ যিখন কবিতা পুথি, এই কবিতা পুথিখনৰ বাবে তেখেতে
সাহিত্য একাডেমী বঁটা পাইছিলে যিহেতু বনফুলৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে গতিকে সেইবাবে তেখেতক বনফুলৰ কবি বুলি কোৱা হয় ঠিক আছে তেখেতে 1955 চনত এই বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে নেক্সট আমি যদি চাওঁ ইয়াত কি কৈছে যে ফাৰ্ষ্ট আছামিজ যোনে আমাৰ সাহিত্য একাডেমী পাইছিলে তেখেতৰ নামটো কি আছিলে তেখেতৰ নামটো আমি কি পালো যতীন্দ্ৰনাথ দুৱৰাদেৱ চ' যতীন্দ্ৰনাথ দুৱৰাদেৱে কিহৰ কাৰণে পাইছিলে বনফুলখন কি আছিলে বনফুলখন হৈছে কবিতা পুথি বনফুলখন কবিতা পুথি কিন্তু যদি সোধে যে প্ৰথমখন অসমীয়া উপন্যাস যোনে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে তেতিয়াহ'লে আমাৰ আনচাৰ কি হ'ব তেতিয়াহ'লে আমাৰ আনচাৰটো হ'ব ইয়াৰিংগম চ' ইয়াৰিংগমখন কোনে লিখিছিলে ইয়াৰিংগমখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে ইয়াৰিংগমখন কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখি ল'বা চ' এইখন হৈছে প্ৰথমখন অসমীয়া উপন্যাস যোনে সাহিত্য একাডেমী বঁটা পাইছিলে কাৰণ নৰ্মেলি সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম ব্যক্তি কোন হয় যতীন্দ্ৰনাথ দুৱৰা সেইটো শুদ্ধ উত্তৰ আৰু তেখেতে পাইছিলে কবিতা পুথিৰ কাৰণে কিন্তু উপন্যাস বুলি মেনশ্যন কৰিলে তেতিয়াহ'লে কিন্তু আনচাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ ইয়াৰিংগমখন হ'ব এণ্ড লাষ্ট আমাৰ সাহিত্য একাডেমী বঁটা কোনে পালে লাষ্ট সাহিত্য একাডেমী বঁটা পালে আমাৰ দেৱব্ৰত দাস চ' দেৱব্ৰত দাসদেৱে তেখেতৰ যিখন কৰি খেলৰ সাধু চ' আপোনালোকে দেখিবলৈ পাইছে এখন কৰি খেলৰ সাধু চ' কৰি খেলৰ সাধুৰ বাবে দেৱব্ৰত দাসে আমাৰ লাষ্ট সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল লাষ্ট এৱৰ্ডী কোন আছিলে দেৱব্ৰত দাস তেখেতে কেতিয়া পালে কিহৰ কাৰণে পালে কৰি খেলৰ সাধু ঠিক আছে অ'কে নেক্সট আমি যদি চাওঁ সাহিত্য একাডেমীৰ যিটো বঁটা এই বঁটাটোত আৰু দুটা কেটেগৰী আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু দুটা শ্ৰেণী বিভাজন যদি আমি যদি কওঁ আৰু দুটা ডমেইনত এই বঁটাটো দিয়া হয় এটা হৈছে আমাৰ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু এটা হৈছে আমাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ যদি আমি যদি চাওঁ আমাৰ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2025 চন এই বঁটাটো কাক দিয়া হ'ল এই বঁটাটো দিয়া হৈছিলে আমাৰ সুৰেন্দ্ৰ মোহন দাস চ' সুৰেন্দ্ৰ মোহন দাসৰ যিখন আমাৰ মইনাহঁতৰ পদ্য ঠিক আছে তেখেতৰ যিখন কাব্যগ্ৰন্থ আছিলে আমাৰ সুৰেন্দ্ৰ মোহন দাস সুৰেন্দ্ৰ মোহন দাসৰ কাব্যগ্ৰন্থ মইনাহঁতৰ পদ্যৰ বাবে তেখেতক সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ দিয়া হ'ল আৰু যুৱ পুৰস্কাৰ 2025 যদি আমি যদি চাওঁ তেখেতৰ নাম হৈছে সুপ্ৰকাশ ভূঞা চ' সুপ্ৰকাশ ভূঞা যিখন আমাৰ কুশিয়ানামা হয় চ' কুশিয়ানামা নামৰ যিখন তেখেতৰ গল্প সংকলন আছিলে সুপ্ৰকাশ ভূঞাৰ চ' সুপ্ৰকাশ ভূঞাৰ এই কুশিয়ানামাৰ কাৰণে তেখেতক সাহিত্য একাডেমী যুৱ পুৰস্কাৰ প্ৰদান কৰা হৈছিলে ঠিক আছে চ' এইখিনি বস্তু কিন্তু আপোনালোকে মনত ৰাখি ল'ব লাগিব কাৰণ যুৱ পুৰস্কাৰৰ পৰা প্ৰশ্ন আহোঁতে বাল সাহিত্য পুৰস্কাৰৰ পৰা কিন্তু প্ৰশ্ন আহি থাকে যেতিয়া আপোনালোকক বাল সাহিত্য পুৰস্কাৰ সুধিব তেতিয়াহ'লে কি হ'ব সুৰেন্দ্ৰ মোহন দাস তেখেতৰ কি আছিলে মইনাহঁতৰ পদ্য আৰু যেতিয়া যুৱ পুৰস্কাৰ ক'ব তেতিয়াহ'লে আনচাৰ কি হ'ব সুপ্ৰকাশ ভূঞা চ' সুপ্ৰকাশ ভূঞাৰ কি আছিলে কুশিয়ানামা নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড চ' আমাৰ জ্ঞানপীঠ বঁটা পোৱা প্ৰথমজন অসমীয়া কোন আছিলে চ' আমি যদি চাওঁ জ্ঞানপীঠ বঁটা পোৱা প্ৰথমজন অসমীয়া হৈছে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য চ' বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে 1979ত আমাৰ জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে আৰু তাৰ পাছত মামণি ৰয়ছম গোস্বামী আছিলে আমাৰ ছেকেণ্ডগৰাকী ব্যক্তি যোনে জ্ঞানপীঠ বঁটা পাইছিলে ঠিক আছে এণ্ড তাৰ পাছত আমাৰ 2021 চনত নীলমণি ফুকন চ' 2021 চনত নীলমণি ফুকনদেৱে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে চ' আজিৰ তাৰিখলৈকে আমাৰ টোটেল তিনিজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে এজন হৈছে আমাৰ প্ৰথম আছিলে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দ্বিতীয় হৈছে আমাৰ মামণি ৰয়ছম গোস্বামী এণ্ড তৃতীয় হৈছে আমাৰ নীলমণি ফুকন ঠিক আছে অ'কে নেক্সট আমি যদি চাওঁ দাদা চাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া চ' আমি যদি চাওঁ দাদা চাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া হৈছে আমাৰ ভূপেন হাজৰিকা চ' ভূপেন হাজৰিকাদেৱে 1992ত দাদা চাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হৈছিলে ঠিক আছে চ' আমি যদি চাওঁ এই বঁটাটো সাধাৰণতে এই বঁটাটো কিয় দিয়া হয় দাদা চাহেব ফাল্কে সাধাৰণতে আমাৰ ভাৰতীয় যিটো চলচ্চিত্ৰ এই চলচ্চিত্ৰ বিকাশৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা যি এজন বিশেষ ব্যক্তিক এই বঁটাটো প্ৰদান কৰা হয় চ' তাৰ মাজৰে এজন আছিলে আমাৰ ভূপেন হাজৰিকা অসমৰ হয় চ' তেখেতক প্ৰদান কৰা হৈছিলে আৰু আজিৰ তাৰিখলৈকে দাদা চাহেব ফাল্কে আমাৰ অসমৰ পৰা এজন ব্যক্তিকে প্ৰদান কৰা হৈছে সেইজন হৈছে ভূপেন হাজৰিকাদেৱ চ' আমি যদি চাওঁ ভূপেন হাজৰিকাদেৱে 1975ত আমাৰ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাইছিলে 1987ত তেখেতে সংগীত নাটক একাডেমী পালে 1977ত তেখেতে পদ্মশ্ৰী পালে 2001 চনত তেখেতে পদ্মভূষণ পাবলৈ সক্ষম হ'ল আৰু তাৰ পাছত 2008 চনত তেখেতে সংগীত নাটক একাডেমী ফেল'শ্বিপ পাইছিলে যি সংগীত নাটক একাডেমী সৰ্বোচ্চ সন্মান বুলি আমি ক'ব পাৰো আৰু তাৰ পাছত ভূপেন হাজৰিকাদেৱক 2012 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা দিয়া হৈছিলে আৰু পদ্মবিভূষণটো হৈছে আমাৰ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ঠিক আছে চ' আমি যদি চাওঁ ভূপেন হাজৰিকাদেৱক সাধাৰণতে ভাৰতৰত্ন পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ সকলোবোৰ বঁটা প্ৰদান কৰা হ'ল তেখেতক আৰু ইয়াৰ লগতে আমি যদি চাওঁ ভূপেন হাজৰিকাদেৱ 1998ৰ ডিচেম্বৰ মাহৰ পৰা 2003লৈকে আমাৰ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে তেখেতে দায়িত্ব পালন কৰিছিল ঠিক আছে অ'কে
নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ ওমেন ডেট ৰিচিভ দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। চ' আমি যদি চাওঁ আমাৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিলে? ঠিক আছে, অসমীয়া মহিলা বুলি যদি কওঁ তেতিয়াহ'লে আনচাৰ কি হ'ব? লাভলীনা বৰগোহাঁই। চ' লাভলীনা বৰগোহাঁই হৈছে আমাৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা ক্ৰীড়াবিদ। এণ্ড তাৰ লগতে এইটোতো প্ৰশ্ন সুধিব, কিন্তু তাৰ লগতে এটা প্ৰশ্ন সুধিব পাৰে যে আমাৰ লাষ্ট ধ্যানচান্দ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কাক কাক দিয়া হ'ল? চ' আমাৰ লাষ্ট 2024 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা আমাৰ 4জন ব্যক্তিক দিয়া হৈছিলে। এজন হৈছে আমাৰ গুকেশ দি, নেক্সট হৈছে আমাৰ হৰমনপ্ৰীত সিং, নেক্সট হৈছে আমাৰ প্ৰবীণ কুমাৰ, নেক্সট হৈছে আমাৰ মানু ভাকে। চ' আমি যদি চাওঁ গুকেশ দি কিহৰ লগত জড়িত আছে? চেছৰ লগত জড়িত। হৰমনপ্ৰীত সিং কিহৰ লগত জড়িত আছে? হকীৰ লগত। প্ৰবীণ কুমাৰ কিহৰ লগত জড়িত আছে? ক্ৰিকেটৰ লগত। এণ্ড মানু ভাকে কিহৰ লগত জড়িত আছিলে? আমাৰ শ্বুটিঙৰ লগত। ঠিক আছে, চ' এই 4জন ব্যক্তিৰ নাম কিন্তু তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট টু পাৰ্টিচিপেট ইন অলিম্পিক। চ' আমাৰ অলিম্পিকত পাৰ্টিচিপেট কৰা প্ৰথমজন অসমীয়া কোন আছিলে? চ' আমি যদি চাওঁ অলিম্পিকত পাৰ্টিচিপেট কৰা প্ৰথমজন অসমীয়া, আচলতে অসমীয়া বুলি আমি ক'ব নোৱাৰোঁ, আচলতে অসমৰ বুলি আমি ক'ব পাৰোঁ। অসমৰ বুলি যেতিয়া আমি ক'ম তেখেতৰ নামটো হৈছে তালিমেন আও। চ' তালিমেন আও তেখেতে আমাৰ যিখন লণ্ডন অলিম্পিক আছিলে, চ' 1948 চনৰ যিখন আমাৰ লণ্ডন অলিম্পিক, এই লণ্ডন অলিম্পিকত তালিমেন আওৱে পাৰ্টিচিপেট কৰিছিলে। চ' প্ৰথম কথা আমি যদি চাওঁ তালিমেন আও আচলতে সেই সময়ছোৱাত যিখন আমাৰ অবিভক্ত অসম আছিলে, আচলতে তালিমেন আও এজন নাগা ব্যক্তি আছিলে, তেখেত নাগালেণ্ডৰ হয়। আজিৰ তাৰিখত যদি আমি চাওঁ আজিৰ তাৰিখত তেখেত নাগালেণ্ডৰ হয়, কিন্তু সেই সময়ছোৱাত যিহেতু নাগালেণ্ডখন আমাৰ অসমৰে পাৰ্ট আছিলে, গতিকে অসমৰ পৰা সেই সময়ছোৱাত কিন্তু তেখেতে ৰিপ্ৰেজেণ্ট কৰিছিলে। ঠিক আছে, অসমৰ পৰা গৈছিলে তেখেত, গতিকে আমি অসমৰ পৰা প্ৰথমজন ব্যক্তি বুলি ক'লে আমি তালিমেন আও কথা ক'ব পাৰোঁ, কাৰণ তেতিয়ালৈকে নাগালেণ্ডখন আমাৰ অসমৰ ভিতৰত আছিলে। গতিকে তালিমেন আও সেই সময়ছোৱাত অসমকহে প্ৰতিনিধিত্ব কৰিছিলে, নাগালেণ্ড, কাৰণ নাগালেণ্ড বুলি একো বেলেগ ছেপাৰেট ৰাজ্য নাছিলে। চ' তালিমেন আও আচলতে সেই সময়ছোৱাত আমাৰ যিখন ইণ্ডিয়ান ফুটবল টিম আছিলে, ইণ্ডিয়ান ফুটবল টিম, এই ইণ্ডিয়ান ফুটবল টিমৰ তেখেত কেপ্টেইন আছিলে। ঠিক আছে, আৰু তাৰ লগতে এই টিমটোক তেখেতে প্ৰতিনিধিত্ব কৰিছিলে লণ্ডন অলিম্পিকত। আৰু আমি যদি চাওঁ তেখেতে যিখন আমাৰ অলিম্পিকত যিটোখন আমাৰ উদ্বোধনী অনুষ্ঠান আছিলে, তাত আমাৰ ভাৰতৰ যিখন পতাকা বাহক আছে, প্ৰথম পতাকা বাহক বুলিও আমি তালিমেন আওৰ কথা ক'ব পাৰোঁ। ঠিক আছে, চ' প্ৰথমগৰাকী কোন আছিলে? তালিমেন আও। বাট তালিমেন আও আমি অবিভক্ত অসমৰহে আছিলে, কাৰণ আজিৰ তাৰিখত বুলি ক'লে আমি নাগালেণ্ডৰ হ'ব তেখেত। ঠিক আছে, ফুটবলৰ। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট ফিমেল অলিম্পিক পাৰ্টিচিপেণ্ট, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমাৰ কাৰেক্ট আনচাৰ কি হ'ব? লাভলীনা বৰগোহাঁই। ঠিক আছে, চ' লাভলীনা বৰগোহাঁই আমাৰ 2020 চনৰ আমাৰ টকিঅ' অলিম্পিকত তেখেতে বক্সিঙক বাবে তেখেতে অলিম্পিকত পাৰ্টিচিপেট কৰিছিলে। চ' মনত ৰাখি ল'বা, প্ৰথম বুলি ক'লে কি হ'ব? তালিমেন আও, এণ্ড ফাৰ্ষ্ট ফিমেল বুলি ক'লে লাভলীনা বৰগোহাঁই। অ'কে, ঠিক আছে। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট পদ্মশ্ৰী এৱাৰ্ডী অফ আছাম, অৰ্থাৎ আমাৰ অসমৰ প্ৰথম পদ্মশ্ৰী বঁটা বিজয়ী কোন আছিলে? চ' আমাৰ অসমৰ পৰা প্ৰথমবাৰ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ব্যক্তি আছিলে আমাৰ অমলাপ্ৰভা দাস। ঠিক আছে, নামটো মনত ৰাখি ল'বা, অসমৰ পৰা পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী মহিলা হৈছে আমাৰ অমলাপ্ৰভা দাস। ঠিক আছে, চ' নামটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখি ল'বা। ঠিক আছে, এণ্ড লাষ্ট আমাৰ পদ্মশ্ৰী বঁটা কাক কাক দিয়া হ'ল? লাষ্ট পদ্মশ্ৰী বঁটা দিয়া হৈছিলে আমাৰ অসমৰ পৰা নুৰুদ্দিন আহমেদ, কলাৰ কাৰণে দিয়া হৈছিলে। পখিলা লেকথেপি, তেখেতকো কলাৰ কাৰণে দিয়া হৈছিল। যোগেশ দেউৰী, এগ্ৰিকালচাৰৰ কাৰণে দিয়া হৈছিলে। হৰিচৰণ শইকীয়া, তেখেতক আৰ্টৰ কাৰণে দিয়া হৈছিলে। আৰু গোবিন্দ পুৰকায়স্থ, তেখেতক জনসেৱাৰ কাৰণে দিয়া হৈছে। গতিকে এই 5জন ব্যক্তিক লাষ্ট এই বছৰ আমাৰ পদ্মশ্ৰী বঁটা দিয়া হৈছিলে। চ' প্ৰথম কোন আছিলে? অমলপ্ৰভা দাস, এণ্ড লাষ্ট কাক দিয়া হৈছিলে? নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি, যোগেশ দেউৰী, হৰিচৰণ শইকীয়া আৰু গোবিন্দ পুৰকায়স্থ। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ আমাৰ অসম বৈভৱ। চ' আমাৰ অসম বৈভৱ যিটো বঁটা আছিলে, অসম বৈভৱটো হৈছে আমাৰ অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। ঠিক আছে, অসম বৈভৱ হৈছে আমাৰ অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। ঠিক আছে, চ' এই যিটো আমাৰ ৰাজ্যিক সৰ্বোচ্চ নাগৰিক সন্মান, এই সন্মানটো আমাৰ 2021 চনৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বঁটাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে। আৰু এই বঁটাটোত কি আছে? এই বঁটাটোত আমাৰ 5 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়, আৰু বঁটা প্ৰাপকগৰাকীয়ে জীৱন কাল জুৰি চৰকাৰী খৰচত চিকিৎসা সুবিধা লাভ কৰিব। ঠিক আছে, চ' গোটেই জীৱনটো তেখেতে যিমানখিনি তেখেতৰ চিকিৎসাৰ ক্ষেত্ৰত যিমান খৰচ হয়, সেই খৰচখিনি অসম চৰকাৰে প্ৰদান কৰিব, আৰু তাৰ লগতে এককালীন 5 লাখ টকা পুৰস্কাৰ প্ৰদান কৰিব। ঠিক আছে, চ' আজিৰ তাৰিখলৈকে আমাৰ টোটেল 4গৰাকীক এই অসম বৈভৱ বঁটাটো প্ৰদান কৰা হৈছে। তেখেতলোক হৈছে আমাৰ ৰতন টাটা, ডক্টৰ তপন শইকীয়া, ৰঞ্জন গগৈ, ৰাণা প্ৰতাপ কলিতা। চ' এই বঁটাটো যদি আমি চাওঁ, এই বঁটাটোত আমাৰ হুলুং গছৰ পাতত অসমীয়া লিপিত লিখা অসম বৈভৱ শব্দৰ জাপিৰ এটা প্ৰতিচ্ছবি অংকন কৰা থাকে। ঠিক আছে, এণ্ড প্ৰথম কাক দিয়া হৈছিলে? ৰতন টাটা। নেক্সট কাক দিয়া হ'ল? ডক্টৰ তপন শইকীয়া। নেক্সট দিয়া হ'ল ৰঞ্জন গগৈ, এণ্ড লাষ্ট এইবাৰ আমাৰ দিয়া হৈছে ৰাণা প্ৰতাপ কলিতা। অ'কে,
ঠিক আছে। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন আছাম। চ' আমাৰ অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকত কি হয়, সেইখন হৈছে আমাৰ আছাম ট্ৰিবিউন। চ' আছাম ট্ৰিবিউন এই নিউজ পেপাৰখন আমাৰ ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত প্ৰকাশ পাইছিলে আৰু ইয়াৰ সম্পাদক আছিলে আমাৰ লক্ষীনাথ ফুকন। ঠিক আছে, চ' এই দুইটা মনত ৰাখি ল'বা যে প্ৰথমখন ইংৰাজী বাতৰি কাকত এইটো কি হয় নুসুধে, এইটোতো আছাম ট্ৰিবিউন বুলি সকলোৱে জানে, কিন্তু আছাম ট্ৰিবিউনখন প্ৰকাশ কোনে কৰিছিলে? চ' তেখেতৰ নামটো হৈছে আমাৰ ৰাধা গোবিন্দ বৰুৱা আৰু ইয়াৰ সম্পাদক কোন আছিলে? লক্ষ্মীনাথ ফুকন। এণ্ড এই বাতৰি কাকতখন প্ৰথমবাৰৰ বাবে আমাৰ 1939 4 আগষ্ট তাৰিখে আমাৰ ডিব্ৰুগড়ৰ পৰা সাপ্তাহিক বাতৰি কাকত হিচাপে প্ৰকাশ পাইছিলে। আজি তাৰিখত আছাম ট্ৰিবিউনখন ডেইলি নিউজ পেপাৰ। এণ্ড আজি তাৰিখত ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? গুৱাহাটীত আছে। কিন্তু সেই সময়ছোৱাত ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছিলে আৰু সাপ্তাহিক বাতৰি কাকত আছিলে। অৱশ্যে পাছত আমাৰ 1946 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে এই যিখন আমাৰ নিউজ পেপাৰ যিটো কাৰ্যালয় আছে, এই কাৰ্যালয়টো আমাৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হ'ল। অ'কে, ঠিক আছে। নেক্সট আমি যদি চাওঁ ৰাধা গোবিন্দ বৰুৱা প্ৰথমটো হৈছে তেখেত এজন প্ৰসিদ্ধ ক্ৰীড়া অনুৰাগী আছিলে। তেওঁ এটাৰো অধিক দশক ধৰি অসম ক্ৰিকেট সংস্থা, আমাৰ যিটো অসম ক্ৰিকেট সংস্থা আছিলে, এই অসম ক্ৰিকেট সংস্থাৰ সভাপতিৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিছিলে আৰু তাৰ লগতে তেখেতৰ নেতৃত্বতে 1962 চনত আমাৰ গুৱাহাটীৰ যিখন আইকনিক নেহৰু ষ্টেডিয়াম আছিলে, এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছিলে। চ' এইখিনি তোমালোকে ৰাধা গোবিন্দ বৰুৱাৰ পৰা মনত ৰাখি ল'বা। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ চিলড্ৰেন নভেল। চ' আমাৰ অসমৰ প্ৰথম শিশু উপন্যাসখনৰ নাম কি সুধিব পাৰে, সেইখন হৈছে আমাৰ পাতালপুৰি। কোনে লিখিছিলে? হৰগোবিন্দ শৰ্মা। নেক্সট সুধিব পাৰে আমাৰ অসমৰ প্ৰথম লোক আদালত কি আছিলে? সাজু। নেক্সট সুধিব পাৰে আমাৰ অসমীয়া ভাষাত লিখা প্ৰথম গৱেষণা পত্ৰ, ফাৰ্ষ্ট থেচিছ ইন আছামিজ লেংগুৱেজ সুধিব পাৰে। ফাৰ্ষ্ট থেচিছ ইন আছামিজ লেংগুৱেজ কি হয়? সেইখন হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এইখন কোনে লিখিছিলে? ডক্টৰ বাণীকান্ত কাকতি, 1940 চনত। অ'কে, ঠিক আছে। নেক্সট আমি চাব লাগিব ফাৰ্ষ্ট চনেট আছামিজ। চ' অসমীয়া ভাষাৰ প্ৰথম চনেট কি আছিলে? অসমীয়া ভাষাৰ প্ৰথম চনেট আছিলে আমাৰ প্ৰিয়তমাৰ চিঠি আৰু কোনে লিখিছিলে? হেমচন্দ্ৰ গোস্বামী। নেক্সট আমাৰ সুধিব পাৰে যে আমাৰ অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়, সেইখনৰ নাম হৈছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়, 1969। নেক্সট সুধিব পাৰে আমাৰ ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ ইন আছাম। এইখিনিতে বহুত ছাত্ৰ ছাত্ৰী অলপ খেলি মেলি লাগে যে তেওঁলোকে প্ৰশ্নটো কেতিয়াবা সোধে যে অসমৰ প্ৰথম প্ৰিণ্টিং প্ৰেছটো ক'ত প্ৰতিষ্ঠা হৈছিলে? চ' বহুতে কয় যে শিৱসাগৰত প্ৰতিষ্ঠা হৈছে, কিন্তু এই উত্তৰটো ভুল হয়। আমি যদি চাওঁ অসমৰ প্ৰথমটো মুদ্ৰণ যন্ত্ৰ বা প্ৰিণ্টিং প্ৰেছ, এই প্ৰেছটো শদিয়াত এষ্টাব্লিছ কৰা হৈছিলে, মিছন প্ৰেছ। পাছৰ পৰ্যায়ত শদিয়াৰ পৰা এই প্ৰেছটো, মিছন প্ৰেছটো শিৱসাগৰলৈ লৈ অহা হয়। প্ৰথমতে শদিয়াত আছিলে, তাৰ পিছতহে শিৱসাগৰলৈ উঠাই অনা হয়। ঠিক আছে, এই বস্তুটো মনত ৰাখি লওক। নেক্সট আমি যদি চাওঁ অসমৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ কি আছিলে? ফাৰ্ষ্ট প্ৰিণ্টেড বুক কি আছিলে আমাৰ অসমৰ? চ' আমি যদি চাওঁ অসমৰ প্ৰথমখন প্ৰিণ্টেড বুক বা আমাৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ, সেই গ্ৰন্থখন হৈছে আমাৰ ধৰ্মপুস্তক। ঠিক আছে, চ' ধৰ্মপুস্তক হৈছে আমাৰ অসমৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। চ' এইখন বাইবেলৰ অসমীয়া অনুবাদ আছিলে, যিখন আত্মাৰাম শৰ্মাই উলিয়াইছিল। ঠিক আছে, প্ৰশ্ন সুধিব পাৰে যে আমাৰ যিখন ধৰ্মপুস্তক, এই ধৰ্মপুস্তকখন কোনে উলিয়াইছিলে? চ' এইখন আত্মাৰাম শৰ্মাই আচলতে বেপ্টিষ্ট মিছনী উইলিয়াম কেৰী উদ্যোগত অনুবাদ কৰিছিলে আৰু এই গ্ৰন্থখন 1813 চনত আমাৰ মুদ্ৰণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত অসম প্ৰকাশন পৰিষদে পুনৰ মুদ্ৰণ কৰিছে। ঠিক আছে, চ' এই বস্তুটো মনত ৰাখি ল'ব। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ নভেল। চ' আমাৰ প্ৰথমখন অসমীয়া উপন্যাস কি হয়? চ' প্ৰথমখন অসমীয়া উপন্যাস হৈছে আমাৰ ভানুমতি। ঠিক আছে, চ' ভানুমতিখন কোনে লিখিছে? ভানুমতি উপন্যাসখন 1890 চনত প্ৰকাশ পাইছিলে আৰু ই অসমৰ প্ৰথম অসমীয়া উপন্যাস হিচাপে স্বীকৃতিপ্ৰাপ্ত। ঠিক আছে, চ' প্ৰশ্ন সুধিব পাৰে অসমৰ প্ৰথম অসমীয়া উপন্যাস কি আছিলে? সেইখন হৈছে আমাৰ ভানুমতি। কেতিয়া প্ৰকাশ পাইছে? 1890 চনত। কোনে লিখিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। চ' আমি যদি চাওঁ পদ্মনাথ গোহাঁই বৰুৱা অন্য উপন্যাস যেনেকে লাহৰী হ'ব পাৰে, তেখেতৰ ঐতিহাসিক নাটক যেনেকে জয়মতী, গদাধৰ, লাচিত বৰফুকন, সাধনী ইত্যাদি মনত ৰাখিব লাগিব। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ আধাৰত তেখেতে বানৰজা নামৰ এখন পৌৰাণিক নাটক লিখিছিল। তাৰ লগতে তেখেতে সামাজিক নাটক গাঁওবুঢ়াত ব্ৰিটিছ শাসনৰ সময়ত অসমীয়া সমাজৰ অৰ্থনৈতিক অৱস্থা সুন্দৰভাৱে চিত্ৰিত কৰিছিলে আৰু লগতে ব্যংগাত্মক নাটক দুখন লিখিছিলে। এখন হৈছে টেটুন তামুলী আৰু এখন হৈছে আমাৰ ভূত নে ভ্ৰম। চ' প্ৰশ্ন এই দুইখনৰ পৰা কিন্তু প্ৰশ্ন আহি থাকে যে টেটুন তামুলী কোনে লিখিছিলে বা ভূত নে ভ্ৰম। লাষ্ট আপোনালোকে যদি এডিআৰিত চাই যে তাত টেটুন তামুলী কোনে লিখিছিলে বুলি সুধিছিলে, হয়নে? চ' টেটুন তামুলী আৰু ভূত নে ভ্ৰম, এই দুইখন লিখিছিলে আমাৰ পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট মডাৰ্ণ প্লে অফ আছাম, অৰ্থাৎ অসমৰ প্ৰথম অসমীয়া আধুনিক নাটক। চ' সেই নাটকখনৰ নাম হৈছে আমাৰ ৰাম নৱমী। চ' ৰাম নৱমী কোনে লিখিছিলে? ৰাম নৱমীখন আমাৰ গুণাভিৰাম বৰুৱা দেৱে 1857 লিখিছিলে। ঠিক আছে, চ' মনত ৰাখি ল'বা। চ' ৰাম নৱমী নাটকখন 1857 চনত গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিলে আৰু 1870 চনত গ্ৰন্থৰূপে প্ৰকাশ পাইছিলে। এই নাটকখনত আচলতে এগৰাকী যুৱ বিধৱা নৱমী আৰু তেখেতৰ প্ৰেমিক ৰামৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। চ'
কেনেকৈ সমাজে তেওঁলোকৰ সম্পৰ্কক মান্যতা নিদিয়াৰ বাবে দুয়োজনে পাছৰ পৰ্যায়ত আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। গোটেই এই ধুনীয়া এটা কাহিনীক লৈ পিনে এই নাটকখন আচলতে এই যিখন নাটক আছিলে আধুনিক নাটকখন গুণাভিৰাম বৰুৱাদেৱে ৰচনা কৰিছিল। নেক্সট আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ কালাৰ মুভি, আমাৰ অসমৰ প্ৰথম ৰঙীন অসমীয়া চলচ্চিত্ৰ কি হয়? চ' আমাৰ অসমৰ প্ৰথম ৰঙীন অসমীয়া চলচ্চিত্ৰ হৈছে আমাৰ ভাইটি। চ' মনত ৰাখি ল'ব সকলোৱে। চ' এই ভাইটি চলচ্চিত্ৰখন কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰিছিলে আৰু এইখনেই হৈছে আমাৰ অসমীয়া ভাষাৰ প্ৰথম ৰঙীন ছবি, যিখন আমাৰ 1972 চনত মুক্তি পাইছিলে। ঠিক আছে, চ' এইখিনি আছিলে আজি আমাৰ ক্লাছৰ ইম্পৰ্টেণ্ট, যিখিনি আমি ক্লাছত আলোচনা কৰিলোঁ। চ' আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিলোঁ। ক্লাছটো কৰি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিলে ক্লাছটো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। এণ্ড যদি ক্লাছটো ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক মই আৰম্ভণিতে কৈছোঁ, ইয়াৰ PDF টো পাবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল এণ্ড হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন হ'ব পাৰিব। ঠিক আছে, গতিকে নেক্সট ক্লাছত পুনৰ লগ পাম। আজিলৈ আমাৰ ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ।